এখন বানপানী তাকে আমি বানপানী চাবলৈ বুলি ভুল নকয় আৰু একচুৱেলি আমি আচলতে এনেই ঘূৰিবলৈহে আহিছোঁ, মাংস ল'বলৈ আহিছিলোঁ আচলতে। মাছ ল'বলৈ চিতল মাছ এটাও পাইছিলোঁ, আমাৰ মিছেছে ক'লে বোলে নালাগে খাবলৈ, সেইকাৰণে নল'লোঁ আৰু। এয়া পানী চাওকচোন, এইটো 6 নম্বৰ পানী, এইখন গোটেই বছৰটো পানীয়ে পানী, গোটেই জেগাই পানী। মানুহে মাছ ধৰি তত পোৱা নাই, মানুহক এবাৰ মানে ভাত খাবলৈ নিদিব শান্তিত আৰু ৰাইজক। সেইকাৰণে আমি বোলো সন্ধিয়া সময়ত এপাক মানে পৰিৱেশটো বৰ ধুনীয়া, গাঁৱৰ পৰিৱেশ, সুস্থ সবল এটা পৰিৱেশ। সেই পৰিৱেশটোত আমি মানে এনজয় কৰি খুব ভাল পাওঁ, সেইকাৰণে আহিছোঁ আমি চাবলৈ। পুৰা জাল মাছ ধৰি আছে, আমি গৈ আছোঁ তেনেকুৱা বহুত। আৰু দলং পামগৈ, 1 নম্বৰ 2 নম্বৰ দলং পাম। কাঠৰ দলং, বাঁহৰ দলং বুলি নাম কোৱা হৈছিলে। এখনক বাঁহৰ দলং, এখনক কাঠৰ দলং। মোৰ তাত কনফিউজন আছিলে আৰু লোহাই বনোৱা দলংখন কেনেকৈ কাঠৰ দলং হ'ব পাৰিব। তেতিয়া দেউতাই কয় আগতে সেই দলংখন বাঁহৰ আছিলে, এখন দলং কাঠৰ আছিলে, সেইকাৰণে কাঠৰ দলং বাঁহৰ দলং। এতিয়া বাৰু বনিলে, পকা বনি গ'ল, পিডব্লিউ দিয়ে বনাই দিলে। সেই দুখন দলঙত বৰ ডাঙৰ ফুট আহে, তাতে বহুত মাছ পৰে, ইয়াতো বহুত আছে মাছ। আমি তাতে মাছ চালোঁ, মাছ চাওঁগৈ। পানীটো কমা নাই, পানী বাঢ়িয়ে আছে। ঠিক কাইলৈ ভিতৰত চাগে ৰাস্তাৰ ওপৰত উঠি যাবগৈ পানী, ইমান পানী বাঢ়িছে, বৰ হৈছে আৰু। এয়া চাওকচোন, গোটেইখন বগা হৈ আছে। মানুহৰ বিলাই নাই, মানুহে ৰাস্তাত টেণ্ট লগাই আছে। এইটোতো ৰাস্তাৰ ওপৰত উঠিয়ে গ'ল পানী। পানীৰ কাৰণে ঘৰত থাকিব নোৱাৰা হৈ গৈছে, ৰাস্তাৰ ওপৰত এয়া ঘৰ সাজি আছেহি। জীৱ জন্তু বিলাই নাইকিয়া হৈ গৈছেগৈ ৰাস্তাৰ ওপৰত গোটেইবিলাক। মাছ ধৰি আছে ৰাইজে। এয়া দেখিছেনে ইমানবোৰ মানুহ, ভাবিছে চাগে ইমানবোৰ মানুহনো কিয়। এয়া চব মাছ মাৰি আছে আৰু মাছ চাই আছে। এয়া মানুহৰ একদম ঘৰৰ অৱস্থা নাইকিয়া হৈ গৈছে, আৰু যদি অলপমান পানী আহে চাগে ৰাস্তা বুৰ যাব। খেতি পথাৰটো এবাৰ ক'বলৈ গ'লে একেবাৰে নায়েই। একদম বানপানী। ইয়া চাওকচোন, চাৰিও চাইডে পানী, পকা ৰাস্তাত উঠি গৈছে পানী। সেইখন ৰাস্তাৰ ওপৰতো পানী। আমি পানীৰ মাজে মাজে স্কুটি লৈ আহি আছোঁ। এই গোটেই ৰাস্তাটো বুৰ যাব এতিয়া আৰু অলপ সময় পিছত চাগে ৰাস্তাটো গোটেইটো চাগে বুৰ যাব। কিন্তু অকণমান ওলাই আছে, এয়া পানী বাঢ়িয়ে আছে এই চাইডৰ পৰা।
আকৌ ৰাস্তাটো অকণমান চাপৰ নিচিনা দেখিছেনে বাৰু? পানী ফুট পূৰা ৰাস্তাৰ ওপৰত। আমি পানী মাজে মাজে আহি থাকিব লগা হৈছে।